Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভাল। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। দিনটো আজি কি কৰোঁ চাই থাকিব। গাইজ, পাপাক আজি এটা ছাৰপ্ৰাইজ দিম, চাই থাকিব ৰিয়েকশ্যনটো কেনেকুৱা। দদৌক এটা ছাৰপ্ৰাইজ দিবলৈ আহিছোঁ আমি। চ' এয়া দদৌ লওক ছাৰপ্ৰাইজটো আপোনাৰ বাওঁহাতে দিছোঁ। থেংক ইউ। ৱেলকাম। উলিয়াওক আকৌ ছাৰপ্ৰাইজটো। কেনেকুৱা লাগিছে? ছাৰপ্ৰাইজটো ভিডিঅ' কৰিছোঁ বুলি গম পাই চাই জানে মোৰ কলিজাটো সেইটো পাপাই আনা যাব। এফালে আমাৰ ৰ'দত ধান মেলি সৰিয়হ মেলি থৈছে আৰু আমাৰ দেহাকেইটা মই পেণ্ট পিন্ধাম, আপোনালোকে চাই থাকিব। ভাত পানী খাই হৈ গ'ল। এফালে বেটা শুইছিলে আকৌ উঠিলে, তাৰপাছত এতিয়া এয়া বেটাক গা ধুৱাম আমি অকণমান পাছত। এফালে হাই কৈ দিয়া দেহা, হাই কৈ দিয়া। আমাৰ দেহাই খুৰী ঘৰত আছিলে, আহিলে এতিয়া আহি মেলি হা এই পাপাই কিবা এটা কৰি আছে আৰু দিনটো কি কৰোঁ চাই থাকিব। হেল্ল' দদৌ চোলাটো এইটো আমাৰ খুৰীয়ে খেতি আইতা খেতি মাছ মাৰিব গৈছে। বোৱাৰী দিলোঁ আৰু হাই কৈ দে, দিলোঁ আৰু হাই হাই বুলি কওঁ, হাই বুলি ক। এয়া খুৰী আইতা হাত মাছ মাৰিব গৈছে, ওলালি আকৌ এইজনী মই। মা গৈছে মাছলৈ আৰু পাপাই বেটাক উলিয়াই লৈ গৈছে অলপমান, দেহা মানে অকণমান ফুৰাই আনিছেগৈ। আৰু এফালে চাওকচোন আমাৰ কেলেণ্ডাৰখন দেহাই ফালি কি কৰিলে অৱস্থা। আৰু এফালে মই দেউতামান কথা ক'ব লগা আছে আপোনালোকক, বহুত ইম্পৰ্টেণ্ট। ভাবিছোঁ কৈ লওঁ মানুহ নাথাকোঁতেই, মানুহ থাকিলে ভিডিঅ' কৰিব লাজ লাগে, সেইকাৰণে নকৰোঁ। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে বা লাইক শ্বেয়াৰ একো নকৰে, কিন্তু তেনেকৈ হ'লে আচলতে ভিডিঅ' বনাব মন নাযায়। ভিডিঅ' মই কিবা এটা বুলি ভিডিঅ' বনোৱা নাই, মোৰ এটা আশা আছে, সপোন আছে, মই এগৰাকী ভাল ইউটিউবাৰ হয়। মই গাঁৱলীয়া বা দুখীয়া সেই বুলি হয়তো হেৰি হ'ব পাৰে, কিন্তু আশাটো সকলোৰে থাকে, সপোনটো সকলোৰে থাকে। সপোনটো বাস্তৱত পৰিণত কৰাটো আপোনালোকৰ দায়িত্ব, ভিডিঅ' বনোৱাটো মোৰ দায়িত্ব বনোৱাটো। মোৰ এতিয়া ভিউৱাৰ্ছ বহুত হৈ গৈছে কিন্তু ছাবস্ক্ৰাইবাৰ নাই, সেইকাৰণে কৈছোঁ প্লিজ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই আগুৱাই যাবলৈ আপোনালোকে সাহস প্ৰেৰণা দিব। সেয়াই আৰু যি পাৰোঁ দেখুৱাওঁ। মই ঘৰৰ মানুহৰ আগত ভিডিঅ' বনাব পৰা নাই, কাৰণ মোৰ এটা লাজ লাগে। প্ৰথমতে সকলোৰে লাজ লাগে। মই লাহে লাহে চেষ্টা কৰিম, পাৰিম। আপোনালোকে জাষ্ট আশীৰ্বাদ কৰিব, সেয়াই মোৰ ক'ব লগা। এতিয়া মই কিবা কাম আছে যদি কৰি লওঁ, বেটা নাহোঁতেই, নহ'লেতো মোৰ কাম কৰাই নহ'ব। এইফালে ঘৰ লেতেৰাও হৈ আছে, লেতেৰা মানে কি, ঝাৰু এবাৰ মাৰিলোঁ যদিও আকৌ মানুহবোৰ অহা যোৱা কৰি আছে, ঝাৰু দিবলৈ আছে। গা ধুই মুখত একো ঘঁহাও নাই, ফ্ৰেছ ৱাছ একো কৰাও নাই। ফ্ৰেছ হৈ ল'ম, চাই থাকিব ভিডিঅ'টি। আমাৰ বাহিৰৰ ৰুমৰ এই ৰুমটো দেখুৱাই নাই নহয় চাগে, বাহিৰৰ বান্দাৰ ওচৰ এইবোৰ আমাৰ ফাৰ্নিচাৰবোৰ ঘৰৰ পৰা দিয়ে, কিন্তু ৰুমটো বহুত বেছি লেতেৰা হৈছে, বেয়া নাপাব। সেইবোৰ আমাৰ ভঁৰাল, এইবাৰ ভঁৰালটো ভাঙি থৈছে যে, ভঁৰাল ভাঙি থৈছে মানে ভঁৰালটো আছে কিন্তু ভঁৰালটো নামতহে আছে, তাত ধান থ'ব পৰা একো ব্যৱস্থা হৈ থকা নাই, সেইবাবে ধানবোৰ এনেকৈ ইয়াতে থৈ দিয়া হৈছে। এয়া ঘৰটো যেতিয়া চিজিল লাগিব তেতিয়াৰ পৰাই চাগে ভাল হ'ব, মানুহবোৰে চাই ব্লাৰ হৈ গৈছে। চ' মোৰ ফাইনেল লুকছ। মই এতিয়া বেটাই মাতিছে, বেটা কপাল আছে, মাতিছে গৈ আহোঁ। এইফালে বেটালৈ পানী গৰম কৰি এতিয়া তাক বিস্কুট এটামান খুৱাই ল'ম,
কাৰণ ৰাতিপুৱাৰ একো খোৱাও নাই। কাপ এটা লওঁ। দদুৱাকে খুৱাই দিব তাক। বি খাবা দেই, এতিয়া বিবি খাবা দেই। বিবি গাইজ, পাপা আজি দোকান নগ'ল যিহেতু আজি লগ ধৰিছে মোক টাউনলৈ। আপোনালোকে ভাবিছে চাগে অকল শহুৱেকৰ লগতে যায়নে বুলি। মোৰ শহু দেউতা বুলি নামতহে, তেওঁ আচলতে মোৰ নিজৰ পাপাৰ নিচিনা জন্ম দিয়ে। পাপাক আচলতে যেনেদৰে মৰম কৰোঁ, মোক মৰম কৰে, তেনেকুৱা মোৰ এই শহু দেউতাও মোক পাপাৰ দৰে মৰম কৰে। মোক চব কেয়াৰ লয় নিজৰ ছোৱালীৰ দৰে, বা যেনেকৈ গ'ল তেনেকৈ মোক পালোঁ বুলি কয়। মোৰ আচলতে সেইকাৰণে ভাগ্য। সুখৰ মাজত যেনেকৈ দুখ থাকে, দুখৰ মাজতো তেনেকৈ সুখ থাকে, তেনেকৈ সেয়াই মোৰ ছাপোৰ্ট কৰা এজন দেউতা যে পালোঁ মই। পাপাই কৈছে এতিয়া টাউনলৈ যাওঁ, বেটাৰ কাৰণে কিবা এটা কিনি দিওঁ। সেই বুলি কোৱাৰ কাৰণে মই এতিয়া ভাবিছোঁ ওলাওঁ। ওলাই লওঁ, চাই দিব। এফালে ওলাই গৈ আছোঁ। নেকান্দে, দাদা ঘিঘি আনিব গৈছে, বুম আনিব গৈছে। সি আকৌ ক'ৰবালৈ গ'লগৈ বুলি ভয় খাইছে। দেখি ৰ'বই পৰা নাই। গাইছ, আমি জাষ্ট পাইছোঁহি, পাই দেউতাক এইফালে বহাই দিছোঁ। মই এতিয়া চাহ বনাম, আমি এতিয়া মিলাই দিছোঁ চাহ। আমৈদক দিছোঁ। এতিয়া আমাৰ ওচৰত আমৈদজনী আছে, মই কাপোৰ সলাই লওঁ। খুৰী ঘৰত চাহ খামগৈ। এফালে গৈ সেইটো আহা, খুৰী ঘৰ পালোহি। আমৈদৰ চাহ বাকিছে, আমি এতিয়া চাহ খাম। আইতা চাহ খোৱা। ধুনুকণ মানুহ কিমান আছো? ওচৰলৈ যাম বাৰু মই। মোৰখিনি কোনখিনি? এইখিনি এটা জুৰিব নাই? মই এতিয়া ঘৰ পালোহি, পাই আপোনালোককতো দেখুৱাবই লাগিব আমি কি আনিছোঁ। এইফালে বেটাৰ কাপোৰ এযোৰ, এইটো মোৰ ব্লাউজ, আৰু নাই খোৱা বস্তু কেইটামান আনিছিলোঁ, সেইডোখৰত খালোঁগৈ। এডাল মাৰ ব্ৰাছ, আৰু তেৰিকা, এইফালে মেগী আছে, আৰু এইটো কাৰ ফেভৰেট দৈ মাছ কাটিছে। মাছজন একো নাই হোৱা নাই। জিজি মামা জিজি খাব লৈছে ককৰ। ফালে মাছ ফ্ৰাই কৰিম এতিয়া। মই ভাবিছোঁ মাছ ফ্ৰাই কৰাৰ আগত গাহৰিকেইটাক দানাকেইটা দি লওঁ। সিহঁতৰো ভোক লাগিছে, ৰাতিপুৱাই দিয়া যে। দি লৈছোঁ দেই, ৰ'ব। ভাজি আছোঁ পেটু। মাই গড, এইবাৰ ভাজিছোঁ মাছৰ পেটু। এইফালে মাছ আৰু বাহুকে ভাত। এইফালে দেহা
আমাৰ দেহাই বহি আছে আৰু আমি ভাত $100 এক কেজি এইফালে আইতাই ডাঙৰ জিজি পালে এই মাছটো জোল বনাবি ফ্ৰাই নকৰিবি এইটো ডাঙৰ জিজি পালে আইতাই এই মাছটো জোল বনাই ইয়াক জোল খুৱাই এই ব্লাৰ হৈ গৈছে এই মাছটো ফ্ৰাই নকৰিবি পালে ডাঙৰ জিজি কিবা এটা কলেজ হাকুতি আছে এতিয়া আমি বাই বাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কোৱাচোন